हेलो नमस्कार बंधुসকল पुनः एबार स्वागतम जनाइছো এটা हार्डवेयर दुकान নহয় हार्डवेयर दुकान আপোনালোকে চিনি পোৱা নাই মই চিনি পোৱা নাছিলো প্ৰথম এটা মই সবকে দেখাম আৰু সবে চাই থাকা এবাৰ তথাপিও দেখাই দিছো ব্যাকগ্ৰাউণ্ডটো চাওক কিবা বুজি পাইছে নেকি বক্সটো দেখি নাই নাই বুজি পোৱা তো বলক ভিতৰলৈ যাওঁ সবে আহিছে কম বেছি ইয়াত মইও আহিছিলো ককা দেতা হাতী আৰু নাতি সিনেমা হল চাব আহিছিলো ইয়াত তো সেইটোৱে সিনেমা হল মৰিগাঁও কি আছিল নামটো তৰুণ হল তো সেই তৰুণ হলত আহিছো আজি মই তো চাই থাকক মোৰ লগে লগে আহক গৈ আছো দৰৱাজা সেইবিলাক সব গুজৰাটী দৰজা বহুত বহুত এফালে প্ৰৱেশ কৰিলো সিনেমা হলত এতিয়া একশ্যন শুৰু মনত পৰিছে নে কিবা এইখনে সেইখন অসমৰ বিখ্যাত পৰ্দাখন য'ত আমি বহি একেলগে মনোৰঞ্জন লৈছিলোঁ মই অলপ ভালকৈ ঘূৰাই দেখাইছোঁ ভিউটো তবলক আমি পৰ্দাখন অকণ ওচৰৰ পৰা চাব চেষ্টা কৰোঁ অসমৰ একদম বিখ্যাত হলটো এইটোৱেই ডাঙৰ পৰ্দা চাই থাকক এয়া আমাৰ দাদাই এতিয়া চিলিং বিট উলিয়াই আছে তো আমি এইটো বিট কিনিব আহিছোঁ তো মই অলপ ওচৰৰ পৰা দেখাই দিছোঁ চাওক এবাৰ ওপৰৰ পৰা ভিউজটো বহুত ডাঙৰ হল দেখি আছে আগতে তাত বহিব নোৱাৰিছিলোঁ আমি পইচা নাছিলে কম পইচাত আমি তলত বহি চাইছিলোঁ ইয়াত বহিছিলোঁ তেতিয়া মানে তাত দামটো বেছি আছিলে এখন চাওক এবাৰ চুই চাওঁ এবাৰ দেই চাই থাকক মজা এটা স্মুথ আছে ইয়াত ফাটিছে ক'ৰবাত ক'ৰবাত বাৰু একো নাই দাদা আপুনি ইয়াত চিনেমা চাইছিলে নে বাৰু আগতে চাইছে ন দাদাইও চাইছে আমিও চাইছোঁ আপোনালোকেও চাইছে মই গম পাওঁ সেইটো আমাৰ মৰিগাঁও টাউনত থকা চিনেমা হলটো এয়া লগত আছে মোৰ বন্ধু ৰচিদুল কিবা কবি নেকি কওক মানে একো নাই হয়তো বহুত মানুহ আহে বহুত দূৰৰ পৰা আহে বহুত ভিৰ হৈ থাকে আগতে কিন্তু এতিয়া অলপ বেয়া লাগি আছে মনটো না এতিয়া এনেকুৱা এটা পৰিৱেশ দেখিছোঁ যে অলপ মনটো বেয়া লাগিবই নহয় জানো সেইটো হয় বাৰু বহুত চিনেমা এনেকুৱা কিস্তি চাইছিলোঁ ক্ৰিছ 3 চাইছিলা ৱাও হিয়া দিয়া চাইছিলোঁ হিয়া দিয়া নিয়া আৰু এইবিলাক চাইছিলে বাকী মানে কি আৰু ভাল আজি ভাল লগা নাই আৰু ক'ব গ'লে হঠাতে মানে আমি কিবা এটা বস্তু মানে চিলিঙৰ বিট কিনিব আহিছিলোঁ অহাৰ পিছত দেখিছোঁ এইটো হলটো এনেকুৱা এইটো মানে ওলাই যোৱা গেটটো আছিলে দেখি আছে এইটো ওলাই যোৱা গেট আছিলে আৰু এইফালে ধূমপান নিষেধ নে কিবা এটা লিখা আছে দেখাই দিছোঁ হাঁ চাওক এবাৰ মই জুম কৰি দিছোঁ ধূমপান নিষেধ সঁচা চেলিউট চেলিউট বহুত ডাঙৰ বনাইছিল আৰু আছে কেতিয়াবা আকৌ ষ্টাৰ্ট হ'ব বুলি এটা আশা আছে বাৰু যদি হয় চাম আৰু দেখাম আহি চিনেমা চোৱাৰ চেষ্টা কৰিম আমি ইয়াত সকলোৱে কোটি কোটি টকাৰ টাইলছ পৰি আছে এতিয়া বৰ্তমান ইয়াত চব টাইলছ হয় এইবিলাক তো দেখি আছে টাইলছ হয় ওপৰত এইবিলাক আপুনি চেণ্টেক্স পুৰা চেণ্টেক্স থৈ দিছে এটা আউটসাইড আৰু মই কি কাম কৰোঁ তেনেকুৱা ধৰণৰ ভিডিঅ' কিছু দিছোঁ মই এতিয়া আকৌ এটা নতুন কাম লৈছোঁ দেখাম ইয়াকো কেনেকৈ কৰে কেনেকৈ কৰিব লাগে এইটো দেখাই দিম তো ভিডিঅ'টো চাব নেক্সট ভিডিঅ'ত আহিব এইটো তো লৈ ল'লোঁ চিলিং বিট লৈ ল'লোঁ ফুল কোণা ল'ব লাগিছিল আমি কোণাখিনি লোৱা নাই বাৰু ৰুমটো সৰু হয় আৰু মই ৰুমটো দেখাম বাকীখিনি তো চাই থাকিব ভিডিঅ'কেইটা বাছ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি দাই চাই কাটি লৈছোঁ তো অলপ বেলেগ দেখি আছে ন ভাল লাগিছে নাই কৈ দিব দেই কমেণ্ট কৰি বাই বাই আজিলৈ ভিডিঅ'টো ইমানেই